নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ এক অন্য ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম ভূত আৰু বাহনী। এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল। খুজি মাগি কোনোমতে তেওঁ পেট পৰ্বতাইছিল আৰু প্ৰায় দুভাগ লগুণে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ তাকো তিৰোতা আছিল। কেতিয়াবা বামুণ সুদাহতে ঘৰলৈ উভতিলে তিতা মাত কথাৰে বামুণীয়ে বামুণৰ তত এৰুৱাই দিছিল। এদিন গধূলি বামুণ সুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোণে আছিল। সেইদৰে গিৰিয়েক সুদাহাতে ঘৰলৈ উভতা দেখি বামুণীয়ে উগ্ৰতি ধৰি বামুণক মাৰিবলৈ বাহনী এটা লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিল। বামুণীয়ে খঙত একো নেপাই ওচৰতে থকা আহঁত গছ এজোপাতে বাহনীৰে কোব ধৰিলে। দৈৱক্ৰমে সেই গছজোপাত বাহনীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাহনীৰে মাৰিবলৈ আহিছে। ইয়াকে ভাবি ভূতে ভয় খাই তাৰ পৰা পলাই ৰজাৰ নগৰ ওলালগৈ। এদিন বামুণ ৰজাৰ নগৰত বজাৰত ফুৰোতে ভূতে তেওঁক দেখা পাই আঁতৰকৈ মাতি নি সুধিলে, তুমি সেই বাহনী দেখি পলাই অহা বামুণ নোহোৱানে? বামুণ আচৰিত হৈ ক'লে, হওঁ, তুমিনো কোন? ভূতে ক'লে, সেইদিনা তোমাৰ ঘৈণীয়েৰাই বাহনী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই হাৰিলা। তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আহঁত গছজোপাতে বাহনীৰে কোব ধৰিলেহি। মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোহি। এতিয়া তোমাৰে মোৰে একে দশা। সেই দেখি তোমাৰ এই অলপ উপকাৰ কৰিব খোজো। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ। মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ জ্ঞানী লগাব, কোনোমতেও মই নেৰো। কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ'লেই এৰি গুচি যাম। তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন সম্পত্তি দিব। তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ। তুমি কিন্তু তালৈ কেতিয়াও নাযাবা। গ'লেই তোমাক মাৰিম, কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ। বামুণৰ লগত ভূতৰ এইদৰে কথা বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে মন্ত্ৰীৰ জীয়েকত ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাইছে, অনেক বেজ জ্ঞানী লগাইছে, তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেষত মন্ত্ৰীয়ে কৈ দিলে যে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ আধা সম্পত্তিৰ সৈতে জীয়েকক বিয়া পাতি দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলিমূৰত টহল দিবলৈ ধৰিলে। এটা লগুৰাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক'লে। বামুণ মন্ত্ৰীৰ আগত থিয় হোৱাত মন্ত্ৰীয়ে বামুণক জীয়েকক ভূতে পোৱাৰ কথা ক'লে আৰু ভাল কৰিব পাৰিবনে নোৱাৰে বুলি সুধিলে। বামুণে মনে মনে হাঁহি বাৰু এবাৰ চাওঁচোন বুলি ক'লে। এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েকক থকা কোঠালিটোলৈ লৈ গ'ল আৰু তেওঁলোকে তাত সোমোৱা মাত্ৰকে ঐ নাহিবি ঐ মই যাওঁ ঐ বুলিয়ে মন্ত্ৰীয়ে জীয়েক মাটিত পৰি গ'ল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা বতৰা হ'বলৈ ধৰিলে। মন্ত্ৰীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ'ল আৰু পূৰ্বৰ কথামতে বামুণৰ ল'ৰাৰ লগত জীয়েকক বিয়া দিলে। সিফালে সেইদিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলগৈ। ৰজাৰ ঘৰত হুলস্থুল লাগি পৰিল। ক'ত বেজ লগাইছে, ক'ত দৰৱ জাতি খুৱাইছে, তথাপি কোনোমতে একো হোৱা নাই। শেষত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্ধৰাজ্য দি জীয়েকক বিয়া দিব। এই জাননী পাই আশাত ক'ত মানুহ গ'ল, ক'ত ৰজাৰ ঘৰলৈ আহিল, কিন্তু কোনেও ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেষত কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেষত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰুপায়। গ'লেও মাৰে ভূতে, নগ'লেও কাটে ৰজাই, দুয়োপিনে মৰণ। শেষত বামুণে যোৱাকে ঠিক কৰিলে। বামুণ গৈ যে ৰজাৰ জীয়েকক ওচৰ পালেগৈ তেতিয়াই ভূতে গৰ্জি উঠিল আৰু ক'লে, কি মই শাক দিয়াতো তই আকৌ আহিছ? তেতিয়া বামুণে ক'লে, নহয়, মই সেইকাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণেহে ক'ব পাৰিম। ভূতে বাৰু কি কথা ক বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই ক'বলৈ ধৰিলে, সেই আগৰ মোৰ তিৰোতাজনীয়ে মই ইয়াত থকা গম পাই বাহনীটোৰ লৈ খেদেই আহিছে। মই পলাই আহিছোঁ, তোমাক তাই মাৰে বুলিহে লৰি ক'বলৈ আহিছিলোঁ। এই কথা ভূতে বিস্তুতি খাই ইয়ালৈকে আহিছেনে, কোনখিনি পাইছেহি বুলি সুধিলে। বামুণে মই বাটত দেখি আহিছিলোঁ, এতিয়া পদূলি সোমাব পাৰে। এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ'ল। ৰজাই পূৰ্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰ সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই বৈ দিন কটাবলৈ ধৰিলে।
বন্ধুসকল আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।